কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু বহুত দিন হৈ গল ভিডিও কৰাই নাই ভাবিলো আজি ভিডিও এটা কৰো আৰু ব্লগ এটা আপোনালোকলৈ আগবঢ়াম কেতিয়া দিন নাজানো আৰু সেইকাৰণে ভাবিলো আজি ভিডিও এটা কৰো আৰু নহলে দিনটো থাকি যায়গৈ কৰাই নহয় আৰু সদায় ভাবি থাকো কেনেকুৱা ভিডিও কিছুমান বনাম আৰু আজি হৈছে দেওবাৰ পলিহতো ঘৰতে আছে আৰু এতিয়া গাপা ধুই আহিছো আজি অকন উঠাও দেৰি মানে ৰাতি শুওঁতো দেৰি হল সেইকাৰণে এতিয়া ছোৱালীয়ে পঢ়ি আছে আৰু সুমনে আৰু দেউতাকে গৈছে বজাৰলৈ আৰু চাই থাকিবচোন ভিডিওটো আজি দিনটো কি কৰো কি নকৰো দেখুৱাম প্ৰথমতে ছোৱালীজনী মূৰত তেল লগাই থওঁ আগদিনাখনে লগাই থওঁ কিন্তু পাহৰি থাকিলো কালি লগাবলৈ সেইকাৰণে আজিয়ে লগাই লওঁ কাৰণ আজি শ্যাম্পু দিব লাগিব দেওবাৰ দিনাখনে মূৰ চুৰ ধুৱাই থওঁ কাৰণ সোমবাৰেতো ৰাতিপুৱাতে গাটো ধুবলৈ উৎপাত লাগে আৰু মূৰ ধোৱা নহয় সেইকাৰণে প্ৰথমতে ভালদৰে তেল লগাই লওঁ আৰু এই তেলখিনি মই ঘৰতে বনাইছিলোঁ বহুত উপকাৰী আছে এই তেলখিনিৰ পৰা হে ভালদৰে লগাই দি লওঁ তাৰপিছত সুমন আহিলে সুমনকো লগাই দিম পিছতে আহিলো ৰাতিপুৱা খোৱা যোগাৰ কৰিবলৈ ৰাতিপুৱা বুলি কওঁতে অকণমান দেৰিয়ে হৈ গ'ল কি যিহেতু আজি অকণমান দেৰিকে যাব সেইকাৰণে ভাবিলো আলু চব্জি আৰু ৰুটিকে বনাই পুৰিকে বনাই খাই লওঁ মই এনেকৈ বনাই পেলাই খাবলৈ ভাল পাওঁ একেবাৰে চিম্পুল আলু তৰকাৰী ভাল লাগে খাবলৈ প্ৰথমতে মই আলুখিনি গুচাই লৈ বিলাহী দুটা দি পেলাই আলুখিনি বইল কৰি ল'ম আলুখিনি দুটা চিটি মাৰি ল'ম প্ৰেছাৰ কুকাৰ দি আৰু তেতিয়ালৈকে আটাখিনিও মাৰি লওঁ আটা লৈছোঁ তাতে মই অকণমান চুজি দিছোঁ আৰু নিমখ অকণমান ৰিফাইন অইল দিছোঁ ৰিফাইনটো মই সদায় নিদিওঁ যিহেতু চুজি অকণ দি দিছোঁ সেইকাৰণে ৰিফাইনটো দিছোঁ এতিয়া ভালদৰে মাৰি লওঁ আৰু চুজি দিলে পুৰিকেইটা খাবলৈ অকণমান ক্ৰিস্পি হয় সেইকাৰণে মই ইয়াতে চুজি দি দিছোঁ তুমি বজাৰৰ পৰা আহিলা গৈ কি আনিলা সবজি কোনা ও এটা কি আনিছা ওয়াটারমেলন ওয়াটারমেলন মোর ফেভারিট বাবা বাবা টমেটো আনিছা টমেটো এয়া কি ফিশ না কক ওয়াটারমেলন এয়া আছে বা পৰি বসাবা ওয়াও ওয়াটারমেলন এতিয়া মই প্ৰথমতে পুৰিকেইটা পুৰি লওঁ ধুমধামকৈ কাৰণ সুমনহঁতো আহি পালেহি পুৰিখিনি বনাই ললো তাৰ পাছতে মই কেৰাহীত তেল অকণ দি পাঁচফোৰণ দিছোঁ তাৰ পাছতে পিঁয়াজ দিছোঁ তাৰপিছত কেঁচা জলকীয়া গোটাই মই দুটা দি দিছিলোঁ আৰু যিখিনি আলু আৰু বিলাহী বইল কৰি লৈছিলোঁ সেইখিনি মই ভালদৰে ভাঙি ল'লোঁ আৰু এনেকৈ অকণমান থুপথুপীয়া বনাম বাকী ইয়াত একো মছলা নালাগে যি পিঁয়াজ পাঁচফোৰণ আৰু কেঁচা জলকীয়া টেষ্টটোৱে খাবলৈ বহুত ধুনীয়া লাগে এনেকৈ আলু চব্জি খাই চাবচোন খুব টেষ্টি লাগে কেঁচা জলকীয়া মই গোটাই দি দিছোঁ কাৰণ সুমন কুহিহঁতে জ্বলা হ'লে খাব নোৱাৰিব সেইকাৰণে মই গোটাকে দিছোঁ আমি কামুৰি খাম সেহেঁতে তেনেকৈ খাব সেইফালে অকণমান মোক হেল্প কৰি আছে কাৰণ জলদি যাব সেইকাৰণে এইফালে মাছ দিয়ে মাছে কচুৱে বনাম আজি সেইকাৰণে কচুখিনি পাতি দিছোঁ বইল হ'বলৈ আৰু তেতিয়ালৈকে আমি খাই ল'মগৈ
আৰু আলু চব্জি হৈ গ'ল এনেকৈ খাই চাবচোন শুকান ৰুটিৰ লগতো ভাল লাগে পুৰিৰ লগতো ভাল লাগে আৰু খুব ধুনীয়া টেষ্টি লাগে অকণমান টেঙা এটা ভাৱ আহে চব্জিখনত ভাল লাগে খাবলৈ আৰু এতিয়া ৰেডি হৈ গ'ল আমি সকলোৱে খাই লওঁগৈ আৰু লগতে বনাই ল'লোঁ লাল চাহ কাৰণ যিমানে যি নাথাকক ৰাতিপুৱা চাহকাপ নহ'লে নহয় ভাল নালাগে সেইকাৰণে আৰু গোটেইকেইটাই বহি এনেকৈ খাই লওঁ আৰু এনেকুৱা এটা সময় যে মই খুব কমেই পাওঁ মোৰ সপ্তাহটোত চাগৈ এটা বা দুটা দিন পাওঁ বাকীকেইটা দিনটো মই ৰাতিপুৱা খোৱাখিনি হওক বা দুপৰীয়া খোৱা হওক মই অকলেই খাব লাগে সেইকাৰণে ফাংফুং হয় কিন্তু আজি সেইকাৰণে ধুনীয়াকৈ মন পচন্দৰ খানা বনাই লৈছোঁ আৰু মই এনেকৈ আলু চব্জি আৰু পুৰি খাবলৈ খুব ভাল পাওঁ এতিয়া আমি খাই লওঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আজি ব্লগটো আৰু কেনেকুৱা চাই আজি ব্লগটো চাই কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে ভিডিঅ'খিনি চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি লাইকটো কৰি দিব তেতিয়া আগলৈ ভিডিঅ' বনাবলৈ অকণমান সাহস পাওঁ যিহেতু ভিডিঅ'বিলাক বনাই থাকিবলৈ বা কৰি থাকিবলৈ লাজো আছে ভয়ো আছে আপোনালোকৰ কিজানি সঁহাৰি পালে সেইখিনি এদিন হয়তো ভাঙিও যাব আশা কৰোঁ আপোনালোকৰ ছাপোৰ্ট থাকিব বুলি আৰু খায়ে নৰলোঁ বোলো ভাতকেইটা লগতে বনাই পেলাওঁ কাৰণ নহ'লে বহুত দেৰি হৈ যাবগৈ প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈ তাতে পাঁচফোৰণ পিঁয়াজ দি অকণমান ভাজি তাৰপাছতে দিম খাচেং টেঙা পাত খাচেং টেঙাখিনি দি পেলাই মই অলপ ভালদৰে ভাজি লৈ তাৰপাছতে ইয়াত বইল কৰি থোৱা কচুখিনিও ঢালি দিম তৰকাৰীখিনি ভালদৰে উতল আহিলে এতিয়া ইয়াতে মাছখিনি দি দিম মাছখিনি দি অকণমান সময় উতলাই ল'ম কাৰণ ইয়াত বাকী মছলা একো দিয়াই নাই টেঙা যেতিয়া আৰু সেইফালে বহাইছোঁ ঢেকীয়া শাকখিনিও ভালদৰে ভাজি লওঁ আৰু এইফালে মাছৰ জোল প্ৰায় ৰেডি হৈয়ে গ'ল লাষ্টত ধনিয়া পাত অকণমান দি লৈছোঁ আৰু ঢেকীয়া ভাজিও হৈ গ'ল ভাত পানীকেইটা বনাই লৈ ওপৰত আহিলোঁ কালি কাপোৰ কেইটামান ধুইছিলোঁ মেলিবলৈ আছিলে কাপোৰকেইটা মেলিলোহি আৰু ওপৰত কাপোৰ মেলা ভিডিঅ'টো অকণমান দীঘল হ'ব কাৰণ মই কাপোৰ মেলি থাকোঁতে গম পোৱা নাছিলোঁৱে সুমনহঁতৰ ইমান ধুনীয়া এটা খেলা আৰু আপোনালোকেও চাওকচোন কিটো খেলিছিলে Idea. তেহেঁতে নিজকে ভগৱান বনাই লৈছে আৰু ইটোৱে সিটোৱে ফুল দি পেলাই পূজা কৰাত লাগি আছে সঁচাকৈ ল'ৰা ছোৱালীয়ে যে কি কিছুমান খেলি থাকে নহয় Let's
ইয়াৰ পৰা বিশাল দেখি আছা আমি তেৰেজত আছো ব'লা গা ধুৱাই দিম তেহেঁতকো গা পা ধুৱাই আনিলোঁ আৰু এতিয়া ভাত খুৱাই দিওঁ কাৰণ খেলি আছে আৰু ইটো দেখিছেনে কি ঘৰ বনাই থৈছে আজিলৈ আহিছোঁ আকৌ লগ পাম